ঈশ্বৰ পৰম কৃষ্ণ। ঈশ্বৰ হৈছে এজনে, সেইজন কোন? পৰম কৃষ্ণ। অৰ্থাৎ নাৰদ মুনিয়ে ব্ৰহ্মাদেৱক সুধিছিল যে হে ব্ৰহ্মাদেৱ, এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টিটো আপুনি কৰিছে, কিন্তু আপুনিও যে এনি টাইম ধ্যানত মগ্ন হৈ কাক আৰাধনা কৰি থাকে? আপোনাৰ ওপৰতো কোনোবা আছে নেকি? তেতিয়া ব্ৰহ্মাদেৱে নাৰদ মুনিক কৈছিল যে মই এই বিশ্ব ব্ৰহ্মাণ্ডখনৰে সৃষ্টি কৰিছোঁ। এই সৃষ্টিটো মই নিজৰ মতে কৰা নাই, মোক আদেশ দিছে, সেইকাৰণে মই মোৰ কৰ্তব্য পালন কৰিছোঁ। মোকো কোনোবাই সৃষ্টি কৰিছে। আৰু সেইটো উত্তৰ হিচাপে তেওঁ কৈছিল যে সেইজন হ'ল ঈশ্বৰ পৰম কৃষ্ণ। ঈশ্বৰ হৈছে এজনে আৰু সেইজন হৈছে কৃষ্ণ। কৃষ্ণই মোক সৃষ্টি কৰিছিল। তাৰপিছত ব্ৰহ্মাদেৱে কি কৈছে? ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ। তেওঁ সৎ, চিত আৰু আনন্দৰ পূৰ্ণ বিগ্ৰহ হয়। তাৰপিছত কৈছে যে ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদিৰ গোবিন্দ সৰ্বকাৰণ কাৰণম। অৰ্থাৎ অনাদিৰো আদি, সেইটো হৈছে গোবিন্দ, যাৰ কোনো আদি নাই, যাৰ কোনো অন্ত নাই। তেওঁ হৈছে গোবিন্দ। আৰু তাৰপিছত কৈছে যে সৰ্বকাৰণ কাৰণম, তেওঁৰ কোনো কাৰণ নাই, কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো কাৰণৰো কাৰণ হৈছে সেই গোবিন্দ, পৰম পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণ। সেইকাৰণে আমি বুজিব লাগে যে ভগৱান শ্ৰীকৃষ্ণই হৈছে এই অনন্তকোটি বিশ্বব্ৰহ্মাণ্ডৰ সেই প্ৰধান নায়কজন।